Guys, here is Thapa. Thapa, hello, hello. Hello. এয়া আমি আছোঁ ট্ৰেইনত আৰু আমাৰ খানা এয়া আহিছে আৰু এতিয়া খাম আমি আৰু আমি দিল্লীত ভিডিঅ'টো ষ্টাৰ্ট কৰিব লাগিছিলে কিন্তু নকৰিলোঁ অলপ ভাগৰ লাগি আছিলে বৰষুণো দি আছিলে তো আধা বাটৰ পৰা ষ্টাৰ্ট কৰিছোঁ এয়া আমাৰ খানা নৰ্মেল যোনটো দিয়ে ট্ৰেইনত আচাৰ আছে দালি আছে চব্জি আছে ভাত আছে আৰু ৰুটি এয়া আমাৰ আছিফুল আৰু এইফালে মহন্ত মনটো কি এচিটো ডাইৰেক্ট গাত লাগিছে নেকি গাত লাগি আছে পুৰা এচি পুৰা গাত লাগি আছে ন পুৰা ঠাণ্ডা লাগিছে এখন মিডল বেড এখন ওপৰৰ দুখন আৰু এইটো এই তিনিটা চিট আমাৰ আৰু ইফালে পিছফালে আছে লগৰকেইটা বাকী খোৱা বোৱা কৰি লওঁ বাকী দেখুৱাই আছোঁ The next day. হেল্ল' গাইছ আমি গৈ আছোঁ আছাম ঘৰত গৈ আছোঁ বাকী দেখাই আছোঁ ভিউ আমি বিহাৰত আছোঁ এতিয়া আমি গৈ আছোঁ অৰুণাচল এক্সপ্ৰেছ একদম ধুনীয়া হয় চফা পুৰা আপোনালোকে যদি আহে আপাৰ আছামৰ পৰা দিল্লী তো অৰুণাচল এক্সপ্ৰেছ ইজ বেষ্ট এটা ডাঙৰ প্ৰব্লেম হ'ল দীপৰ ফোনটো বেয়া ফোনটো বেয়া হ'ল এতিয়া চিমটো উলিয়াবৰ কাৰণে আমি পিং এটাও বিচাৰি পোৱা নাই এইটো অমিতাটো কিন্তু ইয়াক আমি এটা মোবাইল বিচাৰি দিছোঁ আছিফৰ দুটা মোবাইল আছিলে এইটো ৰিয়েলমিটো কি হয় আছিফ 5i এইটো আমি ইয়াক চলাবৰ কাৰণে দিম এইটো ফোন অন আছে চক এই ঘণ্টাত আমাক 200 টকাকে দিব লাগিব এতিয়া অমিতে ক'ব ইয়াৰ ভাগৰ ফোন বেয়া হোৱা কাৰণটো কি কথাটো হ'ল গিয়া 6-7 জনীমান গাৰ্লফ্ৰেণ্ড আছে মোবাইলটো আচলতে বেয়া লাগিলে যে ছোৱালী কেইজনী লাইফটো ধ্বংস কৰি আছে ধ্বংস হোৱাৰ পিছত যে এতিয়া মোবাইলটো ভাবিলে ছোৱালী কেইজনী ধ্বংস হোৱাতকে মই নিজে চুইচাইড কৰি দিম ফোনটো বেয়া হৈ থাকিলে ই ক'ব কিমান ছোৱালী এতিয়া বৰ্তমান দৰ্শনক কল কৰি আছে সব টেনচনত আছে এতিয়া বৰ্তমান কাৰণ ফোনটো চুইচ অফ হৈ গ'ল 6-5 কল এনেকে ডায়াল কৰিয়ে আছে আৰু দৰ্শনক সুইচ অফ আপ জিস ব্যক্তি को कॉल करना चाहते हो সুইচ অফ 6 জনী মানে এতিয়া মানে হস্পিটাল মানে সি সেইকাৰণে এতিয়া উৎপাত কৰি আছে তাক এটা ফোন লাগে আমি ফোনটো দিলো কিন্তু আমি তাক সিম লগাই নিদিওঁ অকল ফোনটোহে দিম পলাই দিলি আৰু মুঠতে এটাই কথা তাৰ ফোনতে বেয়া লাগি পেলাই চুইচাইড কৰি দিলে হেল্ল' দাদা কি খাব আপোনালোকে কি আছে আইটেম আপোনাৰ নিৰামিষ আছে ডিম আণ্ডা আছে মাছ আছে মাংস কি খাব বাৰু আপুনি অসমৰ পৰা নেকি অসমীয়া কৈ আছে চোন মোৰ ঘৰ লখিমপুৰ গাহৰি পাম নেকি গাহৰি নাপাব নহয় দাদা আমি অসম পাম গাহৰি নাপাম কিন্তু বেয়া লাগিলে আমাক অসম সোমোৱাৰ পিছত পাব এতিয়া অসম সোমোৱাই নাই ৱেষ্ট বেংগল অসম সোমালে গাহৰি লৈ খাম নামিলে ইয়াত গ'ল ঐ ৰ আকৌ বা নামিয়ে গুচি গ'ল ইয়াতে অঁ এই এইটো বেগটো কি হ'ল ফাটি গ'ল যে দাদা তো সন্তোষ বাই বাই হা tomorrow নেই ব্ৰ এটা ইয়াত নামালো আৰু আমি নামিম ক'ত আমি নামিম হাৰমতিত এইটো ধাবা মোৰ লগত যাব হয় নাই ধাবা এটাক চবকে নমাইছো এতিয়া আমি এনজয় কৰিম হয় নহয় অঁ এতিয়া সৰু সৰু বাচ্ছা এটাক থৈ লৈছোঁ ইয়াত তাৰপৰা আমি এনজয় কৰিম ইয়াৰো এটা ষ্টপেজ আছে তাৰপিছত আমি নামিম হাৰমতিত আৰু এতিয়া আমি গৈ আছোঁ এয়া বাগানৰ মাজে মাজে বাকী চব নামি গ'ল থাকি গ'লোঁ মই আৰু আপা আছিলে লাষ্টত এই ৰঙাপাৰাত নামিছে আৰু এতিয়া ষ্টপেজ নাই ডাইৰেক্ট গৈ ৰখিব হাৰমতিত তাৰপৰা নামালো কোনো এইখনে আছিলে আমাৰ দিল্লী হাৰমতি ট্ৰেভেলৰ ভ্লগ যদি ভাল লাগিলে চাই লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আমাৰ জয় অসম